নমস্কাৰ বন্ধুসকল, দেউৰী কিচেনলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ সৰিয়হ গুটি আৰু ভোট জলকীয়াৰ চাটনি। এয়া চাওক, বগা সৰিয়হ মই ভালদৰে বাছি লৈছোঁ। দেউৰী ভাষাত আমাৰ বগা সৰিয়হক মানে তিয়ঁতিতি বুলি কয়। আৰু এইখিনি মই ভালদৰে বাছি লৈছোঁ ইয়াত, কাৰণ কেতিয়াবা সৰু সৰু মাটি বা বালি এনেকুৱা ধৰণৰ আহে, সেয়েহে মই ভালদৰে বাছি লৈছোঁ এইখিনি। আৰু এনেদৰে বাছি জোকাৰি ল'লে বালিবোৰ তললৈ সৰকি যায়। এনেদৰে আপোনালোকেও ভালদৰে ঝাৰি ল'ব, জোকাৰি ল'ব। আৰু এই চালনীখনতে এনেদৰে মই পানী দি ধুই ল'ম। এনেদৰে ধুই ল'লে বালিৰ যিটো লদা বা মাটিৰ লদা থাকে সেইখিনি গলি তললৈ পৰি যায়। এনেদৰে সৰিয়হ আৰু ভোট জলকীয়াৰ চাটনি খাই খুব ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব, কেনেকুৱা লাগে কমেণ্ট কৰি মোক জনাব। এয়া চাওক, মই ভালদৰে ধুই লৈছোঁ। এনেদৰে চাটনি বনাই খালে খুব ভাল লাগে। আৰু এনেদৰে বনাই মেলি থৈ দিলে ভালদৰে বটলত, চিচাৰ বটলত ভৰাই থ'লে ধুনীয়াকৈ কেইবাদিনলৈও খাব পাৰে। আৰু সেইখিনি সৰিয়হখিনি ধুই মই অলপ ৰ'দত দি লৈছোঁ, পানীটো ভালকৈ শুকাবৰ বাবে। আৰু এতিয়া জলকীয়াকেইটাও মই ভালকৈ ধুই লৈছোঁ। আৰু ধুই ইয়াৰ পানীটো শুকাবৰ বাবে জলকীয়াকেইটাও মই অলপ সময় ৰ'দত দি লৈছোঁ। সেয়া চাওক, ধুনীয়াকৈ মই ৰ'দত দি লৈছোঁ। আৰু পানীটো ভালকৈ শুকাই গ'লে চাটনিটো সোনকালে বেয়া নহয়। আৰু এয়া লৈ লৈছোঁ ৰচুন কিহত মই ভালদৰে বাকলিখিনি গুচাই ধুই লৈছোঁ। আৰু ইয়াত পানীটো শুকুৱাই ল'ম, যাতে চাটনি বনাওঁতে জলকীয়া, সৰিয়হ গুটি আৰু নহৰুত যাতে অকণো পানী নাথাকে সেইটো লক্ষ্য কৰিব। কাৰণ পানী থাকিলে আপুনি বেছি দিনলৈ থ'ব নোৱাৰিব, সোনকালে বেয়া হৈ যাব। আৰু এইখিনি চাওক, আটাইখিনি মই ভালকৈ পানী শুকুৱাই ল'লোঁ। ভোট জলকীয়াৰো পানী ভালকৈ শুকাই গ'ল, সৰিয়হ গুটিটো এয়া পানীটো শুকাই গ'ল। এয়া চাওক, ধুনীয়াকৈ ঝৰঝৰীয়া হৈ গ'ল। আৰু ঠিক ৰচুনখিনিও মই ভালদৰে তেনেদৰে পানীখিনি শুকুৱাই ল'লোঁ। আৰু এতিয়া লগত লৈ ল'ব আপোনালোকে চিচাৰ বটল এটা, ভালকৈ ধুই শুকুৱাই ল'ব। এয়া লগত লাগিব। আৰু এয়া ভিনেগাৰ হয়, ভিনেগাৰ দিলে চাটনিটো বহুদিনলৈ ভাল হৈ থাকে। আৰু অলপ টেঙা সোৱাদ এটা আহে, ভাল লাগে খাবলৈ। এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰটোত মই সৰিয়হ গুটি আৰু ৰচুন আৰু ভোট জলকীয়া এই আটাইখিনি একেলগতে মই মিলাই, ইয়াত পিছোতে খালি পানী নিদিব, পানী দিলে বেয়া হৈ যাব আপোনাৰ চাটনিটো। এয়া চাওক, সোৱাদ অনুসৰি মই নিমখ দি লৈছোঁ। আৰু ইয়াত মই পানীৰ সলনি মই ভিনেগাৰ দিম। এয়া মই ভিনেগাৰ 1 কাপ দি লৈছোঁ। যদি প্ৰয়োজন হয় মই আৰু অকণ দিম, যদি নহয় মই এইখিনিতে, কাৰণ কমকৈ লৈছোঁ, এই 1 কাপতে হৈ যাব। সেয়েহে মই এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত আটাইখিনি পিচি ল'ম। মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটোত নতুন হয় সেইসকলেও ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মাজে মাজে আপোনালোকলৈ এনেদৰে মই নতুন ভিডিঅ' লৈ আহিবৰ বাবে মোৰ চেনেলটোত আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। এয়া চাওক, হৈ গ'ল, ইমান ধুনীয়াকৈ চাটনিটো হৈ গ'ল। আৰু এনেদৰে চিচাৰ বৈয়ামৰ বটলটোত ভৰাই থ'লে বহুদিনলৈ খাব পাৰি। আৰু পুনৰবাৰ শেষত মই কৈছোঁ, মোৰ ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল মোৰ চেনেলটোত নতুন হয় সেইসকলে পুনৰবাৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।